ঢেকীয়া শাকৰ লগত ঔটেঙা আৰু মাছ দি খাই ভাল পায়নে আপোনালোকে? মই পিছে আজি বনাবলৈ লৈছোঁ টেঙামৰা শাকৰ লগতহে দেই। টেঙামৰা শাকৰ লগতনো কোনে কোনে ভাল পায় জনাবচোন। কেনেকৈনো বনালোঁ চাওঁচোন আহক। মাছকেইটা ফ্ৰাই কৰি ল'লোঁ এইদৰে। মাছকেইটা চাই কেৰাহীখন ডাঙৰ হ'ল নহয়নে? এইফালে আকৌ মাছকেইটা হ'লেই। আজিৰ তৰকাৰীখিনিত মই অকল পিঁয়াজহে ব্যৱহাৰ কৰিম। মই পিছে বনশাকত মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে কৰে নেকি বাৰু জনাবচোন। এই যে মাছ ভাজি লৈ থাকি যোৱা তেলকণ, এইকণতে আমি এতিয়া তৰকাৰীখিনি বনাম। বেলেগকৈ তেল আৰু নিদিওঁ। এতিয়া আমি কাটি লোৱা পিঁয়াজখিনি দি দিম আৰু এতিয়া লগতে হালধি দিম আৰু লগতে বনশাকখিনিও দি দিম। বনশাকখিনি টেঙামৰা পাতখিনি নিদিওঁ, অকল ঢেকীয়াখিনিহে দি ঢেকীয়া আৰু আলুখিনি দি অকণমান ভাজি ল'ম। টেঙামৰা পাতখিনি যদি লগতে দি দিয়া হয় তেতিয়া আলুখিনি নিসিজে, কাৰণ পাতখিনি টেঙা হয়। এতিয়া নিমখকণো দি ল'লোঁ আৰু এতিয়া লৰাই লৈ অকণমান ঢাকি দিম। এতিয়া আলুখিনি সিজাৰ বাবে টেঙামৰা পাতখিনিও দি দিলোঁ। আলুখিনি সিজাৰ পিছত টেঙামৰা পাতখিনি দি দিব পাৰি আৰু অকণমান দেখিছেনে ধৰি যোৱা যেন হৈছে, সেইটো কাৰণে অকণমান পানী দি দিছোঁ। এতিয়া অকণমান লৰাই লৈ পানীখিনি দিয়েই দিম, যিহেতু তৰকাৰীখিনি বনাবলৈ আলু আৰু ঢেকীয়াখিনি সিজিলেই। লগতে পানীখিনি দি ল'লোঁ আৰু মাছখিনিও এতিয়া দি দিলোঁ। আপোনালোকে চাগে ভাবিছে তৰকাৰী ইমান অকণমান নহয়নে? আমাৰ পিছে মানুহ তাকৰ, সেইবাবে অকণমানকৈ বনাইছোঁ। তৰকাৰীখিনি হ'লেই, চাওকচোন কিমান ধুনীয়া হৈছে আৰু ধুনীয়াৰ লগতে এটা বহুত ধুনীয়া সুগন্ধি ওলায়। সেই সুগন্ধিটোতে আপোনালোকৰ খাওঁ খাওঁ লাগিব। এতিয়া তৰকাৰীখিনি এটা বাতি লৈ কাঢ়ি ল'লোঁ। এয়া দেখিছেনে হৈ গ'ল। আজিলৈ বাই বাই।